নমস্কাৰ, স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আজি মই এটা পাটিচেপ্তা পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰিম। পাটিচেপ্তা পিঠাটো বনাবৰ কাৰণে আমাক ময়দা আৰু চাউলৰ গুড়ি লাগিব। চাউলৰ গুড়ি অকল দিও বনাব পাৰি, কিন্তু অকণমান টাইট হয়, সেইকাৰণে ময়দাটো মই বেছি দিম, চাউলৰ গুড়িটো কম দিম। চাউলৰ গুড়ি এক চামুচ দিলোঁ, ময়দা দিলোঁ 3 চামুচ, অকণমান নিমখ দিছোঁ টেষ্টটো বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে। ইয়াতে মই গাখীৰ আৰু পানী এড কৰিম। গাখীৰটো অপশ্যনেল হয়, পানী দিও কৰিব পাৰে, কিন্তু টেষ্টটো যদি ভাল বিচাৰিছে তেতিয়াহ'লে গাখীৰটো এড কৰিব। তো মই গাখীৰ আৰু পানী দি ভালকৈ গুলি ল'ম। থিকনেছটো মই এতিয়া দেখাই দি আছোঁ কেনেকুৱা কৰিব। খুব বেছি পাতল নহয়, খুব বেছি গাঢ়ও নহয়, এইটো থিকনেছত ৰাখিব। চ' মই এইটো ক্ষীৰ দি বনাম। ক্ষীৰটো মই ৰেডিমেড কিনি লৈ আহিছোঁ। ক্ষীৰটো মাৱা আৰু কণ্ডেন্স মিল্ক দি মিলাই কিনে কৰিলেও ক্ষীৰ হৈ যায়, কিন্তু মই ইমান আৰু কৰা নাই, কিনি লৈ আহিছোঁ। আৰু মই অকণমান নাৰিকল আৰু গুড় দি ভাজি থোৱা নাৰিকল দিও বনাম। চ' এইটো মই অলপ লৈ লৈছোঁ। এইটো মই দেখুওৱা নাই আৰু টাৱাখন পাতি দিলোঁ, টাৱাখন গৰম হৈ গৈছে। এতিয়া মই তেল ব্ৰাছ কৰি দিম। তেলৰ জেগাত আপোনালোকে ঘিও ব্ৰাছ কৰিব পাৰে, যাৰ যেনেকুৱা পচন্দ সেনেকুৱা কৰিব পাৰে। এই ব্ৰাছটো ইউজ নকৰি কিনে আপোনালোকে বেগেনাৰ যে পিছৰ খণ্ডটো আছে সেইটো দিও কৰিব পাৰে। চ' এতিয়া মই অকণমান দি দিম। এইটো একজেক্ট আমাৰ যেনেকুৱা শলা চুপুৰি পিঠাটো হয় সেইটো আৰু ধচা যিটো হয়, এইটো মানে হাতৰ যিটো মানে প্ৰেছাৰ দিব লাগে সেইটো আন্দাজতে দিব, তেতিয়াহে ধুনীয়াকৈ ৰাউণ্ড শ্বেপত আহিব। এয়া আহিছে ন, খুব ধুনীয়া হৈছে। অলপ চফ্টলি কৰিব লাগে আৰু। তো মই 3 মিনিট নহয়, 3-4 ছেকেণ্ডমান মই ঢাকন দি দিম, বেছি সময় নালাগে। ঢাকন দিয়া হৈ গ'ল, এই উঠাই দিম এতিয়া। এয়া আৰু এতিয়া মই এইটো ক্ষীৰ দি দিম। যেনেকৈ আমি মাঘৰ বিহুত মানে আমাৰ নাৰিকল পিঠাটো বনাওঁ, সেনেকৈয়ে পুৰটো দিব লাগিব। আৰু বেছিকৈ নিদিব, কমকৈ দিব, কাৰণ এইটো যিটো গৰম তাপ লাগিব সেই অকণমান গলিব মানে, আৰু বেছিকৈ দিয়াৰ লগে লগে ছাইডেদি ওলাই যাব। চ' সেইকাৰণে অকণমান দিব, দি কিনে ভালকৈ মিলাই দিবচোন। এনেকৈ মিলাই দিব দি এতিয়া মই ধুনীয়াকৈ ৰাউণ্ড কৰি দিম। এইটো পাতি দিয়াৰ কাৰণে চাগে পাটিচেপ্তা নামটো দিছে নেকি, ময়ো এটা আন্দাজতে কৈছোঁ আৰু। সেনেকৈতো নামবিলাক পৰে ন, এনেকৈ সেইকাৰণে চাগে এইটোৰ নাম পাটিচেপ্তা পৰিছে। ত' এনেকৈ মই কেইখনমান বনাই ল'ম। প্ৰতিটো পিঠা বনাওঁতেই এবাৰকৈ ব্ৰাছ মাৰি ল'ব তেল বা ঘিৰ। ব্ৰাছটো মাৰাৰ জৰুৰী হয় কিয়, নহ'লে কালাৰটো যিটো দেখিছে আপুনি ইমান ধুনীয়া, সেই কালাৰটো নাহিব, অলপ ডাৰ্ক হৈ আহিব। চ' সেইকাৰণে ব্ৰাছটো মাৰিব। তো এনেকৈ মই কেইখনমান বনাই ল'লোঁ। বনাই কিনে মই নাৰিকলেদি বনোৱা এখন দেখাম। আৰু নাৰিকল আৰু ক্ষীৰ দি কিনে যিটো একেলগে মিলাই কিনে যিটো কম্বিনেশ্যনত বনাই ন, সেইটো বেছি টেষ্টি হয়। মই এইটো দেখাব নোৱাৰিলোঁ, সেনেকৈও মই বনাইছোঁ কেইখনমান। আৰু মই এইটো ভইচ অভাৰ দি আছোঁ কাৰণ বহুত চাউণ্ড আহি আছিলে। তো আপোনালোকে যদি ভিডিঅ'টো কিবা অসুবিধা পাইছে তো একদম চৰি। এনেকৈ মই কেইখনমান নাৰিকলৰ বনাই ল'লোঁ। নাৰিকল এয়া হৈ গ'ল। এতিয়া মই অকণমান আকৰ্ষণীয় কৰিবৰ কাৰণে ৰেড কালাৰ এটা ইউজ কৰিম। যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে, কেতিয়াবা অকণমান সিহঁতক ভাল লগা কৰি কিনে দিবৰ কাৰণে। তো এনেকৈ বনাব পাৰি। কালাৰ বেছি খোৱা ভাল নহয় জানো মই, তথাপিও আৰু কেতিয়াবা অলপমান ধুনীয়া হ'বৰ কাৰণে। এয়া কি ধুনীয়া হৈছে ন কালাৰটো। এনেকৈ মই চেম প্ৰচেছতে কৰি ল'ম। চাবচোন যেতিয়া উল্টাই দিম কি ধুনীয়া এটা কালাৰ আহিব। এয়া খুব খুচি হৈ যাব বাচ্ছাবিলাকে। চ' এনেকৈ অকণমান কালাৰিং কৰিবৰ কাৰণে বনাই ল'লোঁ কেইখনমান। আমাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ পাটিচেপ্তা, কালাৰিং পাটিচেপ্তা। চ' আপোনালোকেও ভিডিঅ'টো চাই কিনে নিশ্চয় ভাল পাইছে বুলি আশা থাকিল। আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।